বাপাও নিংনেমাৰা গাঁওখন বৰ ঠগ উঠিছে ঘৰ বোলে ঘৰ ৰাস্তা বোলে ৰাস্তা বৰ সুন্দৰ দেখা হৈছে ইমান দিনৰ মূৰত যিটোৰ ঘৰক আহিলোঁ তই এতিয়া মোৰ ৰাস্তাটোৱে হৰিছে বাপু এই দীনেশ মণ্ডলৰ ঘৰটো কোনটো তুমি ইনকে যাবা যাই কিনে এখন গোপাল থান পাবা গোপাল থান যাই কিনে এটা ট্ৰাইনিং পাবা ট্ৰাইনিং যাই কিনে একডাল ভেলকৰৰ গাছ পাবা ভেলকৰৰ গাছৰ তলতে বাপু এই টাৰ্ণিং মানে কি টাৰ্নিং মানে টাঙিয়ে ইনকে যা ইনকে কোনামতকা যা যা বাপা তোক ভগৱানে ভাল কৰিব যা বাপা যা 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 সৰু জোৱাই তুমি আমাৰ জোৱাইৰ ভায়েক হয় না জোৱাইৰ ভায়েক হেৰা আপুনি কাৰ কথা কৈছে আৰু কাৰ ঘৰলৈ আহিছে কিয় তুমি দীনেশৰ ভাগ নহয় এই মণ্ডল আপুনি এই ডিকেৰ কথা কৈছে জিকে নহয় দীনেশৰ কথা কৈছোঁ হয় হয় এই দীনেশে ডিকে জিকে এই দীনেশে হওক ডিকে হওক দা এই ঘৰটো কোনটো আছিলা এইটো ঘৰ হয় না নহয় নহয় আপুনি দীনেশৰ ঘৰটো পাৰ কৰিছে এই যে বগা ৰঙৰ ঘৰটো দেখিছে নহয় সেইটোৱে দীনেশৰ ঘৰ কি ইমান অক্ষত চলি মই এটা চলি ঘূৰিলোঁ সেই চলিটো এইটো ঘৰ বুলি দেখাই দিছে হয় নেকি আপুনি গৈ থাকক সেইটোৱে ঘৰ যাওক আপুনি গৈ থাকক ইমান অক্ষত চলি এই বিতলা মুখা চুলটোই এই বুঢ়া মানুহটোৰ লগতহে চুপুতি মাৰিব পাৰিছে বাপা বাটৰ পৰাই পাকা কৰিছে মাটি দেখভাৰে নাই মাটিৰ লগত এলকায়ে নাই সেইকাৰণে জহিৰ নাম ডিকে Sanamay. লহাৰে বেধা কপকপাকে বান্ধি যাবাৰে উপায় নাই বাবা তুমি আহিছা ইমান দিনৰ মূৰত তুমি আহিছা আই এম সো হেপি বাবা বিহু আহিছে তোমাৰ পাপাক ভিতৰলৈ লৈ আহা চনামাই পাপা তোৰ কথাৰ ফুলখন কিয় আনা হৈছে হাওয়াই থকা কাৰণে এনেকে কৈছো হাৱৰে থকাৰ কাৰণে মোক পাপা বুলি মাতিছা মাই পাপা মানে ধনী মানুহ বাইপাক ন হ'ব ভিতৰলৈ আহা ভিতৰলৈ আহা আমাৰ চানামাই দেখোন গুৱাহাটীৰ কথা কৈছে সুন্দৰ হৈছে দেই দেউতা মনা আহিছা মোৰ মানুহ মান চব চেছ কৰি দিলি দেউতে হ'ব ইমান দূৰৰ পৰা আহিছা গাতে ধৰিলো বিয়া
এই গা ধোৱা ঘৰটোত দেখোন বা কি এবাৰ মিচিং চিচিং লাগিছে। আমি থাকতে বনাই নাই এগুণতে গা ধোৱা দিছে। খাওঁ মা দেখোন পানী চানী দি নেগালে। চানামাই অ চানামাই পানী দেখোন দি নেগলিয়ে। অ বাবা তাৰে চিটটো টিপি দিয়া পানী ওলাব। আইও মাইও মেলো ডাঙৰ গাঁও। অ দেউতা কি চিট কিয় ইমান কথা কৈছা? ও মাই মিচিং একলা ঘূৰে থাকতে শ্বিলঙৰ পৰা কিবা পানী গৈছি। ও মাই গান উঠাঙা গান উঠাং। অ দেউতা তই কিবা আকৌ নাজানে? অ দেউতা সেই চিলিঙৰ পৰা পানী পৰা নাই, সেইগিলা চাৱাৰৰ পৰা পানী বেছি। সেই চাৱাৰ বুলি কয়, বৰষুণৰ পানীৰ দৰে গা ধোৱা হয়। হে ভগৱান তহঁতৰ ইমান সুবিধা, বৰষুণৰ পানীৰ নিচিনাও গা ধোৱা। কি যে হ'ব নহয় তোৰ লগত। ও এনে আপনি বহি আছে? অ গা ধুলে আপুনি? অ ধুলো। ও বিয়েনি মিঠাতেলৰ বটলটো আনক হে। কি কৰে আপুনি মিঠাতেলৰ বটল? কি কৰে মানে বিয়েনি গাটো ধুলো, গাটো ধুই অলপ মিঠাতেল ভিবা পাৰিলে গাটো চাফা লাগে। কি আপুনি গা ধুই মিঠাতেল লয়? চি 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 কু তোমাৰ পাপা বডি লোচনটো আনি দিয়া। পাপা লোৱা এইটো। এইটো কি? এইটো গাত খোৱা, গাত লগাই লোৱা তুমি। ও মই একলা নালগে যা। ও মিঠাতেলৰ বটলটো আনগে। একলা মিঠাতেলৰ পাত্তা নাপই যা। এ বুঢ়া হবা পাৰো দেউতাৰ গা বুঢ়া হবা পাৰো, ইটাও গা চিলচিলা হৈ আছে। গা ধুই হেবি মিঠাতেল অলপ হেবি, গাটো গৰম নহয় যায় হে বিয়েনি। আজিকালি একলাখান ওলছি, আমাৰ দিনত একলাখান নাছিল। হ'ব দিয়া পাপা হ'ব, তোমাক খাব দিছো, আহা ভিতৰলৈ আহা। বাহ জয় ঘৰটো ভালকে বান্ধছি। বান্ধলি কি হ'ব, থকা মানুহে নাই। অ ইমান দিনত মূৰত আহিলো, এই নাংমান কাপটোত চাহ দিছে। অ তাকো চেপ্টা বিস্কুটে দি। আমাক বাতিত চাহ লাগে, ভকা পিঠাই চইলাই দিলেহে আমি হালখান পথক নিবা পাৰোঁ। অ পেটৰ কণা এটা ভৰ্তি নহ'ল। আমি এনা কাপত চাহ নাখাম। ইমান ধনী হ'লেও বেয়া হয়। অ দেউতা আপোনাক কি বকি আছা হে? বকি নাথকিম যেতিয়াতো সেই হাগা পুৱাই আহিছি।